মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক অৰ্থাৎ তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ 13 নম্বৰ পাঠ আকাশৰ কথা পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো ভালধৰণে চাবা আৰু প্ৰশ্ন উত্তৰসমূহ ভালধৰণে কৰিবলৈ চেষ্টা কৰিবা, তাৰ কাৰণে অনুৰোধ থাকিল। এতিয়া আমি পাঠদানলৈ আহিছোঁ। আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ আকাশৰ কথা পাঠটিৰ এই প্ৰশ্নসমূহ এনেধৰণৰ আছে। 1 নম্বৰ অনুশীলনীৰ 1 নম্বৰ প্ৰশ্ন আছে, 1 নম্বৰ আছে উত্তৰ লিখা। গতিকে ইয়াত ক নম্বৰ দিয়া আছে দিশ প্ৰধানকৈ কেইটা আৰু কি কি। ইয়াত আমি উত্তৰ লিখিছোঁ। উত্তৰ হ'ব 4টা, যেনে পূব, পশ্চিম, উত্তৰ, দক্ষিণ। আৰু খ নম্বৰ প্ৰশ্নটো দিয়া আছে আকাশত কি কি দেখা পোৱা যায়। ইয়াৰ উত্তৰ লিখিছোঁ চন্দ্ৰ, সূৰ্য, তৰা, হাতীপতি, ধূমকেতু আদি। ইয়াৰ পিছতে আমাৰ ঘ নম্বৰ প্ৰশ্ন আছে চন্দ্ৰৰ নিজা পোহৰ আছেনে? উত্তৰটো হ'ব নাই। আৰু ঘ নম্বৰ প্ৰশ্নটো আছে বেলিৰ আন এটা নাম কি? উত্তৰটো হ'ব সূৰ্য। আৰু ঙ নম্বৰ ৰামধেনুৰ ৰংকেইটাৰ নাম কি কি? ইয়াৰ উত্তৰ হ'ব বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। তোমালোকে জানানে এই ৰামধেনুৰ 7টা ৰঙক আমাৰ অসমীয়াত একেলগে কি বুলি কয়? বেঙুনী সেহাসুৰ। ইংৰাজীত যেনেকৈ ভিপজিঅৰ বুলি কয়, অসমীয়াত কয় বেঙুনী সেহাসুৰ। এই কথাটো তোমালোকে জানি থ'বা। ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 2 নম্বৰ প্ৰশ্নত দিয়া আছে কি শুদ্ধ উত্তৰটো বাছি উলিয়াই এইটো হোৱা চিন বা ৰাইট চিন, এই চিনটো দিব দিছে। তো প্ৰথমতে আমি ক নম্বৰটো চাওঁ। পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ, সূৰ্য, তৰাবোৰ আছে। আমাৰ পৃথিৱী এটা গ্ৰহ, পৃথিৱীখনৰ ওচৰত ইয়াৰে কোনটো আছে? চন্দ্ৰ আছে, সূৰ্য আছে নে তৰাবোৰ আছে? আমি এই পাঠটো তোমালোকে পাইছাই যে চন্দ্ৰটো হ'ল আমাৰ পৃথিৱীৰ উপগ্ৰহ আৰু এই চন্দ্ৰটো আমাৰ পৃথিৱীৰ একেবাৰে ওচৰত আছে। গতিকে ইয়াতে তোমালোকে হোৱা চিনটো দিয়া। তাৰপিছতে খ নম্বৰ দিয়া আছে পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 10 দিন 15 দিন সময় লাগে। এইটো তোমালোকে পাঠ্যপুথিত পাইছে যে পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 15 দিন সময় লাগে। গতিকে এই 15 সংখ্যাটোত তোমালোকে হোৱা চিন দিয়া। তাৰপিছতে গ নম্বৰটো আছে কি খালী চকুৰে সূৰ্যলৈ চাব লাগে নালাগে। ইয়াৰ শুদ্ধটো কি হ'ব? গতিকে খালী চকুৰে কেতিয়াও সূৰ্যলৈ চাব নালাগে। গতিকে ইয়াতে নালাগে আমি হোৱা চিন দিলোঁ। ঘ নম্বৰটো আছে ৰামধেনুৰ মুঠতে 5টা 7টা ৰং। তো পাঠ্যপুথিত তোমালোকে পাইছাই যে ৰামধেনুৰ 7টা ৰং। ইতিমধ্যে আগতো তোমালোকে এটা প্ৰশ্ন উত্তৰত লিখিছাই যে 7টা ৰঙৰ নাম। গতিকে ইয়াতে 7টা ইয়াত হোৱা চিন দিয়া। ইয়াৰ পিছত আমি নেক্সট 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 3 নম্বৰ প্ৰশ্নটো আছে খালী ঠাই পূৰ কৰা। গতিকে ইয়াতে ক, খ, গ, ঘ, গ, ঘলৈ 4টা খালী ঠাই দিছে। গতিকে এই খালী ঠাইকেইটা তোমালোকে পূৰণ কৰিব লাগিব। গতিকে ইয়াতে প্ৰথমতে পদ দিয়া আছে কি সূৰ্যটো, ইয়াতে এইখিনি খালী ঠাই আছে। এই সূৰ্যটো আটাইতকৈ ওচৰত থকা তৰা। সূৰ্যটো আটাইতকৈ ওচৰত থকা তৰা। ইয়াৰ কাৰ ওচৰত আছে? এই খালী ঠাইত কি হ'ব? ইয়াতে হ'ব সূৰ্যটো পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তৰা। এইটো হ'ব। নেক্সটটো আছে যে খ নম্বৰ দেখাত সমান যেন লাগিলেও দিয়া আছে। ইয়াতে খালী আছে, এইখিনি খালী ঠাইত ডেছ চন্দ্ৰতকৈ বহুত বেছি গুণে ডাঙৰ। ইয়াতে তোমালোকে পাঠটোত পাইছা যে চন্দ্ৰ আৰু সূৰ্য ঠিক প্ৰায় দেখাত একে সমান, কিন্তু দেখাত সমান যেন লাগিলেও কিন্তু সূৰ্যও লিখিব পাৰা বা বেলি লিখিব পাৰা। সূৰ্য চন্দ্ৰতকৈ বহুত বেছি গুণে ডাঙৰ। তাৰপিছতে গ নম্বৰ দিয়া আছে তৰাবোৰ বহুত, ইয়াতে এইখিনি খালী ঠাই আছে, বহুত ডেছ থকাৰ বাবে সৰু সৰু দেখাও।
এইটো তোমালোকে উত্তৰটোত লিখিবা যে তৰাবোৰ বহুত দূৰৈত থকাৰ বাবে। দূৰৰ বস্তুবিলাক সদায় আমি সৰু সৰু দেখোঁ, গতিকে তৰাবোৰো আমাৰ পৰা বহুত দূৰৈত থকাৰ কাৰণে আমি সৰু সৰু দেখোঁ। ঘ নম্বৰ আছে চন্দ্ৰৰ নিজা দেশ নাই। তাৰমানে কি, এটা খালী ঠাইখিনি কি হ'ব, নিজা পোহৰ নাই। এইটো হ'ল এই খালী ঠাইকেইটা ঠিক এনেদৰে হ'ব। তাৰপিছত আমাৰ শেষৰ এটা প্ৰশ্ন আছে এই অনুশীলনীৰ, যে দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নালাগে। ইয়াৰ উত্তৰত এনেকৈ লিখিছোঁ, এইটো পাঠ্যপুথিটো সুন্দৰকৈ দিয়া আছে, তোমালোকে পাঠ্যপুথিখন মেলি লৈ গোটেইখিনি পঢ়ি চালে ইয়াৰ উত্তৰটোও পাবা। তথাপিও মই লিখি দিছোঁ। ইয়াৰ উত্তৰ হ'ব, দুপৰীয়া সময়ত বেলিৰ পোহৰে চকু ছাট মাৰি ধৰে আৰু এই তীব্ৰ পোহৰে চকুৰ অনিষ্ট কৰেই বাবে আমি দুপৰীয়া সময়ত সূৰ্যলৈ চাব নালাগে। বুজি পালা নহয়, যে দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নালাগে। উত্তৰটো হ'ব, দুপৰীয়া সময়ত বেলিৰ পোহৰে চকু ছাট মাৰি ধৰে, এই তীব্ৰ পোহৰে চকুৰ অনিষ্টও কৰে, সেইবাবে আমি দুপৰীয়া টাইমত সূৰ্যলৈ চাব নালাগে। এইখিনিয়ে আজিৰ পাঠটোৰ প্ৰশ্ন উত্তৰৰ আলোচনা কৰিবলগীয়া বিষয়। গতিকে তোমালোকে ঘৰত এই ভিডিঅ'টো চাই তোমালোকে পাঠ্যপুথি উলিয়াই প্ৰশ্নবোৰ উলিয়াবলৈ চেষ্টা কৰিবা, আৰু নোৱাৰা প্ৰশ্নকেইটা তোমালোকে ভিডিঅ'টোত চাই কৰিব পাৰিবা। এইখিনিকে কৈ আজিৰ পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।